দেহা কোৱা মোৰ হৈ গ'ল ই মোৰ লাইমেলি হৈ গ'ল একদম মই ৰেডি আছো হেৰি তুমি আহিলা নি ঘৰৰ পৰা আহিলাই ৰ'বা মই এইকণ ওলাই যাওঁ তুমি তিনিআলিত হেৰি দৰকাৰ হ'লে অকণমান ৰৈ দিবা দেই মই গৈছোঁ আৰু একদম মা মোৰ ওলাই মেলি হৈ গ'ল মই যাওঁ হা আৰু হেৰি মোৰ অকণমান দেৰি হ'বও পাৰে মানে অনলাইনৰ কাম কৰোঁতে চাৰ্ভাৰ ডাউন হ'লে অলপ মানে দেৰি লাগিবও পাৰে মই যাওঁ হেৰি তুমি মোক কিন্তু চিন্তা কৰি নাথাকিবা আৰু তুমি মোলৈ বাৰে বাৰে কিন্তু কল কৰি নাথাকিবা আকৌ মই লগৰবোৰৰ আগত বহুত লাজ পাওঁ মোক লগৰবোৰে কয় তোমাৰ ইমান চিন্তা কৰে ইমান কিবা কৰে ডাঙৰ হ'লি মই বহুত লাজ পাওঁ তুমি কিন্তু ফোন চোন নকৰিবা মই কৈ থলোঁ হ'লে যাওঁ বুলিছা যা বাৰু লগৰ ছোৱালীৰ লগত কিন্তু সোনকালে ঘৰ সোমাবিহি দেই ছোৱালী 5টা বজাৰ আগত ঘৰ সোমাবিহি বাপেৰে নহ'লে কাটি দুচেও কৰিব আৰু লগৰ ছোৱালীৰ লগত যাওঁ বুলি কৈছে যাবলৈ দিছোঁ সেইকাৰণে কোনোবাই যদি মোক কয়হি নহয় কেনেবাকৈ যদি মোক কাণত পৰেহি নহয় ল'ৰা বাইকৰ পিছত ঘূৰি ফুৰিছা বুলি চাবি কিন্তু আকৌ কি হ'ব একদম ৰণচন্দী মূৰ্তি ধৰিম আকৌ মই কৈ থলোঁ ৰাম ক'বলৈ যোৱাৰ আগত সদায় তুমি মোক কেলৈ লেকচাৰ দিয়া বাৰু কোৱাচোন মোৰ যাবলৈ দেৰি হৈছে গম পোৱা নাই জলদি মোক পইচা দিয়া মোৰ ওচৰত 1 টকাও পইচা নাই মই যাব লাগে তোক মই সেইদিনাখনি 100 টকা দিছিল নাই কি কৰিলি 100 টকাটো চিবাই খালি তোক মানে একদম পইচা দি মোৰ আমনি লাগিছে আৰু দেই বাপেৰ গোটেইখিনি পইচা মানে একদম তই হজম কৰিছ কপালে ওলাবি কবি মা মোক পইচা দিয়া মোৰ ওচৰত পইচা নাই সেইবোৰ কবি অকল পইচা ধান্দা কপালে ওলাই যাবি আৰু একদম পইচা এটা খচকে আহিবিগে নিজে একদম মই আজিলৈকে কাপোৰ এযোৰ লোৱা নাই 2 বছৰ 3 বছৰ হ'ল তোকে দি পইচা সোপাই একদম আমনি লাগিছে আৰু মোক পইচা কথা কৈ নাথাকিবি দেই ছোৱালী ক'বালৈ যোৱাৰ আগত কেলৈ ইমান তুমি ভাষণ দিয়া সদায় তোমাৰ এই ভাষণবোৰ শুনিব লাগে তাতকৈ নৰেন্দ্ৰ মোদী ভাষণটোৱে বহুত ভাল গম পাইছা আৰু এইবোৰ ভাষণ দি নাথাকিবা মোক জলদি পইচা দিয়া নিজে কাপোৰ নলওঁ বুলি কৈ তুমি কাপোৰ লৈয়ে থাকা বেপাৰীৰ পৰা লোৱা ওলাই গ'লে লোৱা আৰু এতিয়া মোক মিছা মাতিব আহিছা মোক জলদি পইচা দিয়া আৰু তুমি মোক কৈছা 100 টকাটো চুবাই খালি নি বুলি আজিৰ যুগত যে মই 100 টকা লৈ যে ওলাই যাওঁ তুমি সেয়াই বহুত বুলি ভাবা গম পাইছা চিংকি মিংকিহঁতৰ দেউতাকে 2000 3000 দিয়ে তুমি 100 টকা দিয়া আৰু এতিয়া মোক জলদি পইচা দিয়া তাহাঁতি ৰৈ আছে তিনিআলিত মই যাব লাগে দেই চিংকি মিংকিহঁতৰ কথা মোৰ আগত নকবি বুজিছ আৰু ইমান একদম বৰ কথা নকবি তাহাঁতৰ দেউতাকে গভৰ্ণৰ কৰে তোৰ বাপেৰে কি গভৰ্ণৰ চাকৰি কৰে নেকি চকীদাৰ কৰে চকীদাৰ অলপ চাই চিৰি চলিবি যা মোৰ বিচনাৰ তলতে 50 টকা এটা আছে লৈ যায়গে তাতকৈ আৰু সৰহকৈ মই দিব নোৱাৰোঁ মোৰ ওচৰত টকাও নাই Whenever your heart is broken, don't